বিজেপি দলৰ ভোট চুৰি কাৰ্য ভয়ংকৰভাৱে চলি আছে। ভয়ংকৰভাৱে চলি আছে মানে ইমান বেছিকে চলিছে ভোট চুৰি কাৰ্য যে এইবাৰৰ নিৰ্বাচনটো যে এটা প্ৰশাসনত পৰিণত হ'ব, এই নিৰ্বাচনটো যে আচলতে নিৰ্বাচন নহয়, এইটো ডাইৰেক্টলি বিজেপিৰ মেনিপুলেশ্যন কৰা এটা যে নিৰ্বাচন হ'ব, এইটো এতিয়া দেখিব পৰা গৈছে। চাৰিওফালৰ পৰা হুলস্থুল লাগি মানে বৈধ ভোটাৰবিলাকৰ নাম কৰ্তন কৰিবৰ কাৰণে যি অশুভ নীতি লৈছে, সেইটোৱে আচলতে আমাৰ সকলো মানুহকে, সকলো গণতান্ত্ৰিক ব্যক্তিকে চিন্তিত কৰি পেলাইছে। 4 জানুৱাৰী তাৰিখৰ দিনা হোৱা এটা ঘটনা বিজেপি দলৰ মই আপোনালোকক জনাইছিলো। সেই ঘটনাটো আছিলে যে বিজেপি দলৰ ৰাজ্যিক সভাপতিয়ে তেওঁলোকৰ কাৰ্যকৰ্তাসকলৰ লগত, তেওঁলোকৰ MLA, তেওঁলোকৰ মিনিষ্টাৰ আৰু তেওঁলোকৰ ডিষ্ট্ৰিক্টৰ সভাপতিসকলৰ লগত এখন ভিডিঅ' কনফাৰেন্স কৰিছিলে। আৰু মই এজন বিজেপিৰ MLAৰ মোবাইলত সেই ভিডিঅ' কনফাৰেন্সখন চাই আছিলো, শুনি আছিলো। শুনি থাকোঁতে গম পাইছিলো, মই নিজ কাণেৰে শুনিলো যে দিলীপ শইকীয়াই কৈছিলে যে আমি 60টা বিধানসভা সমষ্টিৰ মানুহৰ নাম কৰ্তন কৰিবলৈ, বৈধ ভোটাৰৰ নাম কৰ্তন কৰিবলৈ আমি অশোক সিংঘালক দায়িত্ব দিছো, আৰু তেওঁ খুব নীৰৱে এই কামটো চিনচিয়াৰলি কৰি আছে বুলি কৈছিলে। এইটো মই নিজ কাণেৰে শুনিছিলো। আৰু সেই কথাটো মই ৰাজহুৱা কৰাৰ পাছত বিভিন্নজনে বিভিন্ন কথা কৈ আছিলে, আৰু এতিয়া আপোনালোকে সকলোৱে এই প্ৰমাণটো পালে। এতিয়া সেই প্ৰেছ কনফাৰেন্সটোত দুটা কথা কৈছিলে। এটা কৈছিলে যে অশোক সিংঘালে 60টা বিধানসভা সমষ্টিৰ ভোট কৰ্তনৰ ব্যৱস্থা কৰিব, সেইটোক তেওঁক দায়িত্ব দিয়া হৈছে। তদুপৰি আন যিবিলাক সমষ্টি, 60টাক বাদ দি বাকী যিবিলাক সমষ্টি আছে, সেইবিলাকৰ যিবিলাক মানে পৰম্পৰাগতভাৱে বিজেপিক ভোট নিদিয়া বুথ, সেই বুথবিলাকৰ ভোটাৰ যিবিলাকে ভোট নিদিয়ে, তেওঁলোকৰ তালিকাখন দিলীপ শইকীয়াই তাৎক্ষণিকভাৱে 12 তাৰিখ বুলি কৈছিলে, মোৰ মনত আছে, 12 জানুৱাৰীৰ ভিতৰত জমা দিবলৈ কৈছিলে। আৰু MLA বিলাকক ধমকি দিছিলে, জিলা সভাপতিবিলাকক ধমকি দিছিলে, কিয় এতিয়ালৈকে দিয়া নাই বুলি। আৰু 12 তাৰিখৰ ভিতৰত 3জনক দায়িত্ব দিছিলে, MLA, জিলা সভাপতি আৰু মণ্ডলৰ সভাপতি, তেওঁলোকে জমা দিবই লাগিব বুলি, তেওঁ 12 তাৰিখৰ ভিতৰত দিব লাগিব বুলি ধমকি দি আছিলে। এতিয়া সেই কথা যেতিয়া মই কৈছিলো, তেতিয়া বহুতে অবিশ্বাস কৰিছিলে। এতিয়া অসমৰ সব মানুহে বুজি পাইছে যে মই কোৱা কথাটো আখৰে আখৰে সত্য, আৰু দিলীপ শইকীয়াই যিটো কথা মুকলিকে কৈছিলে, সেই কথাটোকে এতিয়া সমগ্ৰ ৰাজ্যজুৰি এই কাণ্ডটোকে সংগঠিত কৰি থকা হৈছে। এই কাণ্ডটো সংগঠিত কৰিবৰ কাৰণে বিজেপিয়ে কি কৰিছে জানেনে? বিজেপিয়ে তেওঁলোকে ভুৱা কিছুমান মানুহৰ নামত, আজি মই গৈছিলো নকছাৰীলৈ, আমাৰ মৰিয়নি সমষ্টিৰ নকছাৰীত এখন অত্যন্ত পুৰণি মানে আমাৰ গৰীয়া মুছলমান, আমাৰ এইফালে আপোনালোকে জানে যে মিয়া মানুহ নাই, আমাৰ এইফালে খিলঞ্জীয়া মুছলমান মানুহবিলাক আছে। মানুহবিলাক একদম খিলঞ্জীয়া মানুহ, অকল খালি ধৰ্মটো বেলেগ। তো সেই খিলঞ্জীয়া মানুহবিলাকে কৈ আছিলে মোক যে এখন গাঁৱৰ 231টা পৰিয়াল, 231 জন মানুহৰ এগেইনষ্টত কমপ্লেইন আহিছে, আৰু সেই কমপ্লেইনটো কৰিছে দুজন মানুহে। এগৰাকী মানুহ একেবাৰে মৰু হোৱা এগৰাকী মহিলা, চাহ শ্ৰমিক মহিলা, তেওঁৰ নামত সেই কমপ্লেইনটো 100 গৰাকী মানৰ কমপ্লেইনটো তেওঁৰ নামত কৰিছে। যিগৰাকী মহিলা এতিয়া একদম মৃতপ্ৰায় অৱস্থাত আছে, তেওঁৰ স্বাস্থ্য বেয়া, অকল বিচনাতে পৰি থাকিব লাগে, তেওঁৰ নামত এটা কমপ্লেইন কৰিছে। আৰু আনটো কৰিছে আন এজন চাহ শ্ৰমিক,
অতি বয়োবৃদ্ধ লোক, যাক মানে যি মানে এইবিলাক সম্পৰ্কে একো নাজানেই বুলি কৈছে, একেবাৰে সাধাৰণ মানুহ, কমপ্লেইনটো বাদেই দিয়ক, মানে ভূতটোত এইবিলাক সম্পৰ্কেও বৰ ভালকে নাজানে। এনেকে ভুৱা কিছুমান কমপ্লেইনেণ্ট, অভিযোগকাৰী তৈয়াৰ কৰি, য'ত এজন মানুহৰ এগেইনষ্টতহে কমপ্লেইন কৰিব পাৰে, তাত অবৈধভাৱে 200 বা 300 বা 100 বা 200 বা কৰবাত 1000লৈকে মানুহক কমপ্লেইন কৰিছে, আৰু সেই কমপ্লেইনৰ ওপৰত ভিত্তি কৰি কি কৰিছে, সেই কমপ্লেইন বিলাক 2 নম্বৰীকে কৰা সেই কমপ্লেইন বিলাকৰ ওপৰত ভিত্তি কৰি কি হৈছে, ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই কি কৰিছে, ইলেকশ্যন অফিচ বিলাকৰ পৰা নটিচ জাৰি কৰিছে যে আপোনালোকৰ এই ভোটটোৰ সম্পৰ্কে সন্দেহ আছে। কৰবাত মৃত ভোট বুলি দিছে, মানুহজনক জীয়াই থকা মানুহজনক মৃত বুলি দিছে। হাজাৰ হাজাৰ মানুহ, এজন দুজন মানুহ নহয়। 60টা সমষ্টিত 10,000কে কটাৰ কথা আছিলে, 6 লাখ আছিলে। এতিয়া আৰু বাকী সমষ্টি গোটেইবিলাকত লগাই অতি কমেও এনেকে 10-12 লাখ ভোট এওঁলোকে কাটিবৰ কাৰণে গোটেই প্লেনটো কৰিছে। এতিয়া কথা হ'ল, আমি যে সদায় বিজেপিক যে সমালোচনা কৰোঁ, মানুহে কয় যে বিজেপিক আমি এনে সমালোচনা কৰি থাকোঁ। আপুনি চাওক, এজন নাগৰিকৰ আটাইতকৈ ডাঙৰ অধিকাৰটো, গণতান্ত্ৰিক অধিকাৰটো হ'ল ভোটাধিকাৰ। এজন নাগৰিকৰ আটাইতকৈ ডাঙৰ গণতান্ত্ৰিক অধিকাৰটো অবৈধভাৱে 2 নম্বৰী কৰি কাটি নাইকিয়া কৰি দিবৰ কাৰণে যিটো প্ৰচেষ্টা লৈছে, এইটো হ'ল সম্পূৰ্ণৰূপে সংবিধান বিৰোধী, গণতন্ত্ৰ বিৰোধী এটা ঘটনা। এই বিজেপি দলটোক আমি সদায় কৈ আছিলো যে এওঁলোকে সংবিধান নামানে, এওঁলোকে সংবিধানৰ মূল কথাবিলাক, গণতন্ত্ৰ, সমতা, ধৰ্মনিৰপেক্ষতা, সমাজবাদ, এই শব্দবিলাকক এওঁলোকে নাইকিয়া কৰিব খোজে। আমি সদায় অভিযোগ কৰি আছিলো আৰু সদায় এই প্ৰচেষ্টা কৰি থকা আমি দেখিবলৈ পাওঁ। তেতিয়া মানুহবিলাকে কয় যে এইবিলাক থিয়ৰিটিকেল কথা। এতিয়া আপোনালোকে নিজেই এইবাৰ ভোট চুৰি কৰা ঘটনা বা বৈধ এজন মানুহৰ ভোট নাইকিয়া কৰি দিয়াৰ ঘটনা, আৰু 2 দিনমানৰ পাছত আকৌ দেখিব যে অবৈধ বহুত মানুহৰ নাম তাত অন্তৰ্ভুক্ত কৰি দিয়াৰ ঘটনা। এই ঘটনাটোৰ জৰিয়তে এজন নাগৰিকৰ আটাইতকৈ ডাঙৰ যিটো অধিকাৰ, ভোটাধিকাৰ, সেই ভোটাধিকাৰটো নাইকিয়া কৰি দিব খোজা হৈছে। এওঁলোকে সংবিধানখন নাইকিয়া কৰি দিব খোজে, সংবিধানখন বদলাই দিব খোজে, এওঁলোকে নিৰ্বাচন আয়োগক নিজৰ মতে খটুৱাব খোজে, এওঁলোকে সুপ্ৰিম কোৰ্টক সম্পূৰ্ণৰূপে নিজৰ ধৰণে ব্যৱহাৰ কৰে। মানে মোৰ নিজৰ ক্ষেত্ৰতে মই কেতিয়াবা কম ভালকে, মোক কেনেকে NIA কেছটোত আকৌ কেনেকে ৰাখি থলে,